কিন্তু দাদাৰ নিচিনা মানুহ এজনৰ লগত আজি এই ঘটনাটো হৈ যাব বুলি মই কিয় কোনেও বিশ্বাস কৰিব নোৱাৰে মইতো কেতিয়াও মানি নলওঁ দাদা যে আমাৰ মাজত নাই আৰু লাষ্ট মোৰ কথা হৈছিলে দাদাই যেদিনাখন ছিংগাপুৰ যাব ওলাইছিলে সেইদিনাখন মোক দাদাই মেছেজ কৰিছিলে মই ভালে আছোঁ নে সুধিছিলে মই কৈছোঁ দাদা আছোঁ দাদাই কৈছে মই কাইলৈ ছিংগাপুৰ যাম আহি ৰৈ বিনালীৰ কামসমূহ যিসমূহ কাম আধৰুৱা হৈ আছে সেইসমূহ কাম কৰিম তাৰপাছত মই ক'লোঁ ঠিক আছে দাদা টেক কেয়াৰ ভালকৈ আহিব লগ পাম তাৰপাছত দাদাই ক'লে মই 21st আহিম 21 তাৰিখে আহিম বুলি কৈছিলে দাদাই প্ৰত্যেকটো কথা মৃত্যুৰ আগমুহূৰ্তলৈ যেনেকৈ কথা কৈছিলে তেনেকৈ ৰাখিলে 21 তাৰিখে আহিলে কিন্তু এনেকৈ আহিব বুলি আমি কোনো ভবা নাছিলোঁ আচলতে শোকত ভাগি পৰিছে কাৰণ